So hello and guys, good morning. সকলো কি খবৰ আশা কৰো সকলো ভালে আছে। মই হলো বুবুল লোহাৰ আনমিনি ব্লগলৈ স্বাগতম জনাইছো। তো ফাইনালি এতিয়া বৰ্তমান দেখিছে বেকগ্ৰাউণ্ড ঘৰতে আছো, বৰ্তমান কামলৈ যোৱা নাই আৰু বতৰটো কম। তো কালি দিনটো যেনেকুৱাকেহে ৰ'দটো দিছিলে আৰু গৰম বহুত বেছি কালি। তো আপোনালোকক লাষ্ট ভিডিঅ' মই দিয়াই নহ'ল। তো অকণমান কালি গাটো অকণমান ভাল নালাগিলে গৰমটোত, আৰু মাতটোতে আপোনালোকে চাগে গম পাইছে কালি গৰমটোত মানে খুব পানী খাই দিয়া হৈছে। কালি মটৰ চলাই একদম মটৰৰ পৰা ঠাণ্ডা পানী উলিয়াই কালি খাই আছোঁ। ফিউজৰ হোৱা হ'লে আৰু বেছিকৈ মাত খান আহিলেহেঁতেন মোৰ সন্দেহ হৈছে। তো সেয়ে বৰ্তমান ভাবিছোঁ আজি কামটো যোৱা নহ'ব বুলি ক'লেও বেয়া হ'ব কথাটো। কালি দিনটো ইমান গৰমত কাম কৰিলোঁ যেতিয়া আজি অকণমান বতৰটো ঠাণ্ডা কৰিছে। তো সেয়ে জাষ্ট এতিয়া মই শুই উঠিছোঁ, দেখিছে আঁঠুৱা খোলাই নাই। তো বৰ্তমান এতিয়া 8:29 হৈ গ'ল। তো ল'ৰাকেইটাও এতিয়া বৰ্তমান স্কুললৈ যাবলৈ কিজানি ভাত খাই আছে। তো বলক দেখুৱাই দিম। তো এয়া দুইটা ভাত খাই আছে। তো এয়া ৱাইফেও শাক বনাই আছে। সেয়ে তো বৰ্তমান এতিয়া ভাতটো খাই ল'ম, ভাতটো খাই মেলি কামলৈ ওলাই যাওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।